बेरगाव आफ्रिकान स्वाइन फ्लूनि सन्देहआव गोबां अमा बुथारफैदों। सोंथि सिखारो मा जागोन बिटिआर सरकारनि फिग मिशनआ? साख्रि गैजायै लाइमोनफोरखौ फसंथानो थांखिजों बिटिआर सरकारा फिग मिशन फोसावनाय समावनो अदालगुरि जिल्लायाव गोबां अमानि फार्म खुलिनानै गावनि आथिङाव गसंथानो हादोंमोन लाइमोनफोरा। नाथाय दासान्दि अमानि फार्मफोराव स्वाइन फ्लू बेमार सन्देरनायनि सन्देहआव फार्मनि अमाफोरखौ जिल्ला भेटेनारि बिफाना बुथारदों। मिथिनाय बादिब्ला अदालगुरि जिल्ला भेरगावनि कसारिपारा गामिनि जदुराम राबाया 2 बोसोरनि सिगांनिफ्रायनो गावनि धोनजों गोबां खस्थ' खालामनानै गंसे अमानि फार्मखौ खुलिदोंमोन। नाथाय बे फार्माव दानसेनि सिगांनिफ्रायनो अमाफोरनि गेजेराव खिनाय गुजुनाय आरो थै गोबानाय जानानै अमाया सानफा एफा थैनो हमो। बबेखानि बे खौरांखौ मोननानै भेटेनारि डाक्टारा फार्माव नायफैना सेम्पोल लानानै थाङो आरो गोजौ थाखोसिम दैथायहरनायाव आफ्रिकान स्वाइन फ्लू जानाय बाथ्राया सोराङाव फैयो। बेखौ नोजोर होनानै अदालगुरि जिल्ला भेटेनारि आरो एनिमेल हासबेन्डारि बिफाना कसारिपारा जदुराम राबानि अमा फार्माव फैना गासै 180 अमाफोरखौ बुथारना फबना दोनो। बेखौ नोजोर होनानै बिटिआर सरकारनि फोसावनायाव फिग मिशनआ मोगथाङाव जाफुंसार जागोन ना? थारैनो सेंग्रा सिख्लाफोरनि अमा फिसिनानै राङारि बिथिङाव गोख्रों जानाय सिमाङा सिमांल' जानानै थागोन नामा? बेबादि सोंथिजों गोबां साननो गोनां बाथ्रा। एटु হৈছে কি আমাৰ আফ্ৰিকান সোয়াইন ফিভাৰ এটা বৰ মাৰাত্মক বেমাৰ গাহৰিৰ। ইতিমধ্যে অসমৰ প্ৰায়বোৰ জিলাতে এইটো হৈছে আৰু আমাৰ ওদালগুৰি জিলাটো আমি যোৱা 10 নৱেম্বৰত আমি ইয়াৰ পৰা চেম্পল পঠাইছিলোঁ আৰু এইটো এনিয়াৰ ডিডিএল গুৱাহাটীত এইটো পজিটিভ হিচাপে ওলাইছিল। তেতিয়া এইটো আমাৰ অসম চৰকাৰে এইটো এটা নটিফিকেশ্যন দিছে আৰু এইখিনি আমি নিৰ্ধাৰণ কৰিব লাগে। ইয়াৰ এটা ৱেইট লৈ পেলাই আমি প্ৰতিটো গাহৰিৰ আমি কিমান দীঘল পুতল বা তেনেকুৱা আমি অংক কৰি উলিয়াই আহিছোঁ অলৰেডি আৰু সেইমতে ৱেইট হিচাপে এই ক্ষতিপূৰণটো দিব। আমি এইখিনি কাম আমি কৰাৰ পিছত আমি আকৌ এটা প্ৰচেছ আছে, আমি ডিচি অফিচত এইটো আমি জমা দিব লাগিব আৰু গোটেইখিনি কাম আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ কৰা হৈছে। এইটো হয় হয় আমি জনাইছিলোঁ। এইটো আমি আমাৰ জিলা প্ৰশাসন ওদালগুৰি জিলাৰ তৰফৰ পৰা আমি কৰিছোঁ, আমাৰ বিশেষকৈ আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ সহযোগত। আমি আজি কৰিলোঁ আমাৰ এই কছাৰীপাৰা ভিলেজ, এইটো ভেৰগাঁও ব্লকৰ আণ্ডাৰত আমি ইয়াতে এইখিনি সম্পন্ন কৰিলোঁ আজি। না আজি আমি এখন ফাৰ্মে কৰিছোঁ। আমি ইয়াত 178টা 78 এইখিনিত মোটামুটি 12 লাখৰ কম নহ'ব লাগে, আমি কেলকুলেশ্যন কৰি আছোঁ। কিন্তু আমি দেখিছোঁ যথেষ্ট যিসকল কৃষক আছে তেখেতসকলে যথেষ্ট কষ্ট কৰি মানে ফাৰ্মবিলাক আপগ্ৰেড কৰে, কিন্তু তাৰ কাৰণে প্ৰতিৰোধৰ কাৰণে চৰকাৰৰ পৰা কি ব্যৱস্থা আছে? কিয়নো ইয়াৰে প্ৰথম কথা হৈছে কি, ইয়াৰ কোনো ধৰণৰ প্ৰতিষেধক আমি ভেকচিন আমি এতিয়ালৈ আমি পোৱা নাই। ইয়াৰ কোনো ধৰণৰ প্ৰতিষেধক ভেকচিন নাই। ইয়াৰে আমি যিখিনি বায়'চিকিউৰিটি মেজাৰ ল'ব লাগে, ধৰক আমিতো আজি দেখিছোঁ এইখন ফাৰ্মত কি সুন্দৰ এটা ছিষ্টেমত মানে চাফ চিকুণ, তাত কোনো ধৰণৰ এটা হেৰি নাই। তথাপি কেনেকৈ আহিছে এইটো এটা সাংঘাতিক ধৰণৰ কথা। গতিকে ইয়াৰ যিজন মানে পৰিচাৰক থাকে, কিন্তু বিভিন্ন ধৰণৰ নীতি নিয়ম মানিব লাগে। আমি ইতিমধ্যে প্ৰত্যেক গাঁৱত বা আমি প্ৰায় ঘৰে ঘৰে গৈছিলোঁ। আমি যেতিয়া আমি গম পাইছিলোঁ যে সোয়াইন ফিভাৰ আহিছে আমাৰ অসমত, তেতিয়া আমি প্ৰায় ঘৰে ঘৰে গৈ আমি এৱাৰনেছ কিছুমান প্ৰগ্ৰেম কৰিছিলোঁ যে কেনেকৈ আমি গাহৰিখিনি বচাব পাৰোঁ। কিন্তু আমি দেখিছোঁ থলুৱাভাৱে যিখিনি গাহৰি পুহিলে তেওঁলোকে, কিন্তু বাহিৰৰ পৰা হোৱা যিবিলাক গাড়ী আহে সেইবিলাক কিয় বন্ধ নকৰে? এইবিলাক নাই। এতিয়া মানে হৈছে কি, আগতে তেনেকুৱা এটা হেৰি আছিল যে গোটেইখিনি আমি মানে বন্ধ কৰি দিব লাগে, তেনেকুৱা এটা হেৰি আছিল। কিন্তু এতিয়া হৈছে কি, আমাৰ যিখিনি এলেকা এটা আছে 10 কিলোমিটাৰৰ ভিতৰত ইয়াতে মানে আমি ইয়াৰ ব্যৱস্থাটো ল'ব লাগে। গতিকে আমি এতিয়া আমি এইখিনি গাঁৱত আমি নিজে প্ৰচাৰ চলাম বা আমি লিফলেট কিছুমান আনিছোঁ, আমি ঘৰে ঘৰে যাম, যাই এইখিনি আমি মানুহক কেনেকৈ সজাগ কৰিব পাৰোঁ, এইটো নিজেই মানে বচাব লাগিব। এইটো ধৰক আমি বা আমি বেলেগে মানে আমি বেলেগৰ পৰা আহি আমি যে কিবা বচাব পাৰিব সেইটো কথা নহয়। কিন্তু জনজাতীয় লোকসকলেতো পূৰ্বৰ পৰাই গাহৰিৰ লগতে সহবাস কৰি তেনেকৈ পুহি আছে, কিন্তু সোয়াইন ফ্লুৰ কথা বা আফ্ৰিকান সেইটো ফ্লুৰ কথা অহা নাছিলে। এতিয়া যিসকল মানে এইটো ফাৰ্ম হিচাপে কৰিছে তেখেতসকলৰ কাৰণে মানে কেতিয়াৰ পৰা আহিলে? এইটো আমাৰ 2020 চনৰ পৰা আমি পাইছোঁ। এইটো মানে জানে আপোনালোকে চাইবেৰিয়া চীন বা ব্ৰহ্মদেশ সেনেকুৱা ঠাইৰ পৰা বস্তু আহিছে।
আৰু এইটো মানে আহাৰ চিষ্টেমটো নিশ্চয় আমাৰ ভেহিকেল হ'ব পাৰে, মানুহ হ'ব পাৰে, এইবিলাকৰ জৰিয়তে আহি যায়। গতিকে কেতিয়া কেনেকৈ আহে এইটো মানে মানুহজনে গম পাব। তেখেতে যদি ক'ৰবাত যদি তেনেকুৱা ফাৰ্মত গৈছিলে বা তেনেকুৱা যদি সেনেকুৱা মানে ফাৰ্ম বা তেনেকুৱা বেমাৰী গাহৰি পাইছে বা তেনেকুৱা যদি তেনেকুৱা মাংস এইটো ক'ৰবাত কাটিছে, এইটো ঠিক নাই, একো ঠিক নাই। গতিকে তেনেকুৱা গাহৰি যদি কাটে বা তেনেকুৱা কৰে, সেনেকৈ হয়তো আনি পেলাই হয়তো খাইছে, গতিকে সেনেকৈ হয়তো নিজৰ ঘৰকো লৈ আহিল বেমাৰটো। গতিকে এনেকুৱা কিছুমান মানে বস্তুবিলাক চলি আছে। এতিয়ালৈকে জিলাখনত কিমানকেইটা ফাৰ্মত এনেকুৱা ধৰণৰ নিৰীক্ষণ কৰা হৈছে আপোনালোকৰ ফালৰ পৰা? আমি নিৰীক্ষণ মানে আমিতো প্ৰায় আমাৰ ডক্টৰবিলাক চব ঠাইতে আছে। এইবিলাক প্ৰত্যেক ঘৰ মানে যিবিলাক ফাৰ্ম আছে সেইবিলাকত গৈ আমি বিভিন্ন ধৰণৰ কেনেকৈ আমি মেজাৰটো ল'ব পাৰোঁ সেই সম্পৰ্কে আমাৰ চলি থাকে। আমাৰ আজি ইয়াতে নিৰীক্ষণ কৰা আছে। আজি মানে মোৰ নিজৰ ভাইটি জুলুৰাম ৰাভাই এখন মানে ব্যৱসায় ভিত্তিক গাহৰি ফাৰ্ম এখন খুলিছিলে। তাৰপিছত আজি প্ৰায় 2 বছৰ হ'ব হৈছে ফাৰ্মখন। মোটামুটি 180টাৰ ওপৰত গাহৰি আছিলে ইয়াতে। কেইদিনমান আগতে আমি গম পালোঁ দুটামান গাহৰি মানে জ্বৰ হোৱা আৰম্ভ হৈছে, খোৱা লোৱা বাদ দিছে। তাৰপিছত তেজ বমি আৰু তেজ পায়খানা কৰি পেলাই মৰি থাকে। পিছত আমি ভাইটিয়ে মানে ভেটেনাৰী ডক্টৰক দেখুৱাই মেলি পৰীক্ষা কৰাৰ পিছত মানে সোৱাইন ফ্লু পায়, আৰু সোৱাইন ফ্লু পোৱাৰ পিছত আজি ডিপাৰ্টমেণ্টেলি আহি তেওঁলোকে গাহৰিকেইটা মাৰি পুতি থোৱাৰ ব্যৱস্থাখিনি কৰিছে। এইটো আমাৰ কছাৰীপাৰা বুলি ক'লে, কছাৰীপাৰা হয় গাঁওখন, ভেৰগাঁও চাব ডিভিজনৰ আণ্ডাৰতে হয়। আৰু বহুত আশা লৈ পেলাই ফাৰ্মখন খুলিছিলে, মানে নিবনুৱা সমস্যা 2জনমান ইয়াতে এপইণ্টমেণ্ট দিব পাৰিছিল আৰু তেওঁৰ দোকানো কৰে। তাৰোপৰি এইখন ফাৰ্মখন লৈ পেলাই বহুত আশা কৰি আজি এই অৱস্থা হৈছে। নাজানো ক্ষতিপূৰণ হিচাপে চৰকাৰে কিবা দিব নিদিব, এতিয়ালৈকে সঠিক কিমান দিব কি দিব এইবোৰ নাজানো। ইনশ্বৰো সেনেকৈ কৰা হোৱা নাছিল। আমি নতুন ফাৰ্ম খুলিছে, ইমানখিনি জনাও হোৱা নাছিল। ভৱিষ্যতে কি কৰিব পৰা যায় এতিয়াতো গোটেই শূন্য বুলি ক'ব লাগিব। কেনেকৈ আকৌ আৰম্ভ কৰে সেইটো চিন্তনীয় বিষয় হৈ পৰিছে। मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों। गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन। पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय जानांगोन, नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव MA खालामनाय जानांगोन। बिनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया। डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन। दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन। गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन, नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।